বন্ধুসকল স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকক জনাম যে এজনী মাইকী গাহৰিৰ পৰা আপোনালোকে কিমান টকা লাভ আৰু কিমান টকা খৰচা হয়। গতিকে আপোনালোকে সম্পূৰ্ণভাৱে শেষলৈকে চাই যাব, কিয়নো মই ইয়াত সম্পূৰ্ণ ডিটেইলছভাৱে দিছোঁ, কেলকুলেটাৰ মাৰি দিছোঁ। তো ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, আপোনালোকে মনোযোগ দি চালে সম্পূৰ্ণভাৱে বুজি পাব। ধৰা হ'ল এটা পোৱালিৰ দাম ৬,০০০ টকা। ঠায়ে ঠায়ে কম বেছ হ'বও পাৰে। আমি যদি ভাল উন্নত জাতৰ গাহৰি পোৱালি ল'ব বিচাৰোঁ তেনেহ'লে ৬,০০০ পৰা ৬,৫০০ টকা দিব লাগিব। আমি মিনিমাম ইয়াত ৬,০০০ ধৰিছোঁ। আৰু দানা কথা যদি আমি ক'বলৈ যাওঁ, দানা আমি 3টা ষ্টেজত দিব লাগিব: ষ্টাৰ্টাৰ, গ্ৰ'ৱাৰ আৰু ফিনিচাৰ। তো 0ৰ পৰা 25 কেজি, অৰ্থাৎ জন্ম হোৱাৰ পৰা 25 কেজিলৈকে আমি ষ্টাৰ্টাৰ দিব লাগিব। আৰু 25ৰ পৰা 60 কেজিলৈকে আমি গ্ৰ'ৱাৰ দিব লাগিব। আৰু 60ৰ পৰা যিমানটো হয় আমি ফিনিচাৰ, বা যদি আমি গিল্ডক দিওঁ চাউফিট বুলি কয়। তো মই ইয়াত ফিনিচাৰ লিখিছোঁ। গতিকে যিহেতু আমি এটা পোৱালি কিনি আনিলোঁ, তাক আমি 0ৰ পৰা 25 কেজি কৰিব দৰকাৰ নাই, কাৰণ এটা পোৱালি যেতিয়া কিনি আনিলোঁ তেতিয়া আমাক 12ৰ পৰা 15 কেজি মিনিমাম কৰি দিছে। চ' সেয়েহে আমি ইয়াত 12 কেজি ধৰিছোঁ। 12 কেজিৰ পৰা 25 কেজি কৰিবলৈ আমাৰ দানা মিনিমাম ষ্টাৰ্টাৰ 20 কেজি খাব। গতিকে আমি 12ৰ পৰা 25 কেজি কৰিবলৈ আমাৰ কিমান টকা খৰচ হয় আমি কেলকুলেটাৰ মাৰিম। তো আপোনালোকক স্ক্ৰীণত দেখাই আছোঁ আমাৰ 12ৰ পৰা 25 কেজি কৰিবলৈ কিমান টকা খৰচ হয়। তো গতিকে বন্ধুসকল, আমি 12ৰ পৰা 25 কেজি কৰিবলৈ ষ্টাৰ্টাৰ ফিড ব্যৱহাৰ কৰিম। ইয়াৰ দামটো প্ৰায় 45 টকা, কিয়নো আজিৰ দিনত গডৰেজত যদি আমি দানা খুৱাওঁ তেনেহ'লে ইয়াৰ দাম 45 টকা পৰিব পাৰ কেজি। তো গতিকেলৈ 45 আৰু 20ৰে আমি পূৰণ কৰিম, মিনিমাম 900 টকা হয়। 12ৰ পৰা 25 কেজি কৰিবলৈ 900 টকা খৰচ হয়। সেয়েহে আমি পোৱালিটোৰ দাম যদি ৬,০০০ আৰু 25 কেজি কৰালৈকে 900 টকা খৰচ হয়, গতিকে আমাৰ টোটেল খৰচ হয় ৬,৯০০ টকা। তো বন্ধুসকল, আমি 25ৰ পৰা 60 কেজি কৰিবলৈ গ্ৰ'ৱাৰ ফিড ইউজ কৰিব লাগিব। দানা ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ প্ৰায় 150 কেজি খাব, আৰু পাৰ কেজিত আপোনালোকৰ প্ৰায় 32 টকামানকৈ পৰিব। সেয়ে আমি 150 আৰু 32ৰে পূৰণ কৰি প্ৰায় 25ৰ পৰা 60 কেজি কৰিবলৈ 4,800 টকা খৰচ হ'ব। গতিকে এতিয়া আমি টোটেল খৰচ উলিয়াম, মানে 0ৰ পৰা 60 কেজি হ'বলৈ আৰু পোৱালিৰ দামটো মিলাই কিমান টকা খৰচ হৈছে বৰ্তমানলৈকে। আমি যদি পোৱালিটোৰ দাম চাওঁ 6,০০০ টকা, আৰু 0ৰ পৰা 12ৰ পৰা 25 কেজি কৰিবলৈ আমাৰ 900 টকা খৰচ হৈছে, আৰু 25ৰ পৰা 60 কেজি কৰিবলৈ 4,800 টকা খৰচ হৈছে। গতিকে আমি টোটেলটো যদি বিচাৰোঁ তেনেহ'লে 11,700 টকা বৰ্তমানলৈকে গৈ আছে। আৰু বন্ধুসকল, এইটো ষ্টেজতে আপোনালোকৰ গাহৰিজনী হিট আহিব পাৰে, কিন্তু ইমান কম ৱেটত আপোনালোকে দিব নালাগে, কিয়নো মিনিমাম আপোনালোকে যদি দিব বিচাৰে তেনেহ'লে প্ৰায় 80 কেজি ৱেট মানত দিব পাৰে, তেতিয়া মানে মেচিয়ৰ্ড হয়। এই বন্ধুসকল, মই এতিয়া আপোনালোকক 60ৰ পৰা 80 কেজিলৈ কিমান টকা খৰচ হয় আৰু ক্ৰছ কৰাৰ পৰা পোৱালি চেল কৰালৈ কিমান টকা খৰচ হয় আৰু কিমান প্ৰফিট হয় এইটো বিষয়ে জনাম। তো গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰি চাই থাকক। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিব। এতিয়া আমি আলোচনা কৰিম 60ৰ পৰা 80 কেজি কৰিবলৈ কিমান দানা খায় আৰু কিমান টকা খৰচ হয়। আৰু ইয়াৰ দানাটো আমি চেঞ্জ কৰিব লাগিব। আমি লাষ্ট ষ্টেজত চাউফিট নহ'লে আপোনালোকে দিব পাৰে ফিনিচাৰ। তো মই ইয়াত ফিনিচাৰ লিখিছোঁ। আৰু ইয়াত এইটো ষ্টেজত প্ৰায় 50 কেজি দানা খাব। গতিকে আমি যদি ফিনিচাৰ দাম যদি কওঁ পাৰ কেজি, তেনেহ'লে আমাৰ 30 টকামানকৈ পৰিব। সেয়েহে আমি 50 টকা আৰু 30ৰে পূৰণ কৰিম, মিনিমাম 1500 টকা দানা খাব। বন্ধুসকল, মই ইয়াত 60ৰ পৰা 80 কেজি কেলকুলেটাৰ কিয় মাৰিলোঁ, কাৰণ এইটো সময়তে ক্ৰছ কৰা হয়, আৰু ক্ৰছ কৰাৰ পাছত
আমাৰ দানাৰ লিমিটটো অলপ বাঢ়ি যায়। সেয়েহে মই ক্ৰছ কৰাৰ পৰা একেবাৰে পোৱালি চেল কৰালৈ কিমান খৰচ আৰু কিমান প্ৰফিট হয় এইটো একেবাৰে নেক্সট ষ্টেজত মই আপোনালোকক কেলকুলেটাৰ মাৰিম। সেয়েহে মই ইয়াত 60 পৰা 80 কেজি কেলকুলেটাৰ মাৰিলোঁ। গতিকে আমাৰ পোৱালি কিনাৰ পৰা 60 কেজি হোৱালৈকে 11,700 টকা খৰচ হৈছে। এতিয়া 60 পৰা 80 কেজি মানে ক্ৰছ কৰাৰ সময়লৈকে আমাৰ মিনিমাম 1500 টকা খৰচ হৈছে। টোটেল আমাৰ 13,200 টকা খৰচ হৈছে। এতিয়া আমি ক্ৰছ হোৱাৰ পৰা পোৱালি চেল কৰালৈ কিমান টকা খৰচ হয় এতিয়া আমি আপোনালোকক এইটো কেলকুলেটাৰ মাৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া আমি আলোচনা কৰিম ক্ৰছ হোৱাৰ পৰা ডেলিভাৰীলৈকে কিমান টকা খৰচ হয়। আমি ক্ৰছ কৰাৰ পৰা ডেলিভাৰী হ'বলৈ 114 দিন লাগে মিনিমাম। তো আৰু পোৱালি দিয়াৰ পৰা চেল কৰিবলৈ আমাৰ 60 দিন লাগে। 60 দিন নহ'লে 55 দিন। আমি ইয়াত 60 দিন ধৰিছোঁ। গতিকে আমি ইয়াৰ দুইটা দিনটো প্লাছ কৰি দিম। এতিয়া আমি দানা পাৰ দিনত কিমান কেজি খাব সেইটো আলোচনা কৰিম। গতিকে আমি 114 দিন আৰু 60 দিন প্লাছ কৰিলোঁ, টোটেল 174 দিন পাইছোঁ। আৰু এদিনত আমাৰ গিলজনীয়ে প্ৰায় 3 কেজি দানা খাব, কিয়নো মই আপোনালোকক কৈছিলোঁ ক্ৰছ হোৱাৰ পাছত আমাৰ দানাৰ লিমিটটো অলপ বঢ়াই দিব লাগে। গতিকে আমি এদিনত যদি 3 কেজি খায় তেনেহ'লে আমি 174 কেজিত 3য়ে পূৰণ কৰিম, তেনেহ'লে 522 কেজি পাওঁ। আৰু 522 কেজি যদি আমি পাৰ কেজি 30 টকাকৈ দিওঁ মানে কিনি আনো, তেতিয়াহ'লে আমাৰ 15,660 টকা খৰচা হয়। গতিকে আমাৰ পোৱালিটো কিনাৰ পৰা ক্ৰছ কৰালৈ 13,200 টকা খৰচ হৈছিল। আৰু ক্ৰছ কৰাৰ পৰা ডেলিভাৰী দিয়াৰ পৰা আৰু পোৱালি চেল কৰালৈকে আমাৰ 15,660 টকা খৰচ হৈছে। গতিকে আমি টোটেল খৰচটো উলিয়াম 28,880 টকা। আমি এতিয়া নেক্সট আলোচনা কৰিম পোৱালি বিকি আমি কিমান টকা পাম আৰু কিমান টকা খৰচ হয় এইটো আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো চাই থাকক। তো বন্ধুসকল, এতিয়া আমি লাভ আৰু খৰচটোৰ বিষয়ে আলোচনা কৰিম। ধৰা হ'ল আমাৰ গিলজনীয়ে প্ৰায় 8টা পোৱালি দিলে, হয়তো তাতকৈও বেছি দিব পাৰে, কমো দিব পাৰে। আমি ধৰি লৈছোঁ একজেক্ট 8টা পোৱালি দিলে। গতিকে আমাৰ 8টা পোৱালি 12 পৰা 15 কেজি কৰিবলৈ মিনিমাম 100 কেজি দানা খৰচ হ'ব। সেয়েহে আমি যদি 100 কেজি ষ্টাৰ্টাৰ ফিড ব্যৱহাৰ কৰোঁ তেনেহ'লে পাৰ কেজি আমাৰ 45 টকা পৰিব। সেয়ে আমি 100 কেজি দানা 45 পূৰণ কৰিলে তেনেহ'লে আমি 4,500 টকা পাওঁ। গতিকে আমি পোৱালিটো অনাৰ পৰা পোৱালি দিয়ালৈকে আমাৰ মিনিমাম খৰচা হৈছিল 28,880 টকা। আৰু পোৱালিবোৰ বিকালৈকে আমাৰ পোৱালিকেইটাৰ দানা খৰচ হৈছিল 4,500 টকা। টোটেল আমাৰ খৰচ হৈছে 33,380 টকা। আৰু আমি বিক্ৰী কৰি পাম, যদি আমি এটা পোৱালিক 6,000কৈ ধৰোঁ তেনেহ'লে 8টা পোৱালি আমি 48,000 টকা পাম। তেনেহ'লে বন্ধুসকল, এতিয়া আমি লাভটো আৰু খৰচটো কিমান কেলকুলেটাৰ মাৰিম, আপোনালোকে ভিডিঅ'টো চাই থাকক। তো বন্ধুসকল, আমি পোৱালিটো কিনাৰ পৰা পোৱালিটো ডেলিভাৰী হৈ পোৱালি বিকালৈকে আমাৰ মিনিমাম 33,380 টকা খৰচা হৈছে। আৰু আমি পোৱালি বিক্ৰী প্ৰায় 48,000 টকা পাইছিলোঁ। গতিকে আমি 48ৰ পৰা 33,380 টকা মাইনাছ কৰি দিওঁ। তো মোটামুটি আমি 14,620 টকা পাওঁ। আৰু বন্ধুসকল, আমি গাহৰিক অকল দানা খোৱালে নহ'ব, তাৰ বাবে আমি কিছুমান মেডিচিন আৰু কিছুমান ভিটামিন দিয়াৰ দৰকাৰ। সেয়ে আমি এইটোত 1,000 টকা মাইনাছ কৰি দিছোঁ। তো আমি মোটামুটি 13,620 টকা পাওঁ। আৰু বন্ধুসকল, আপোনালোকে 13,620 টকা পালোঁ বুলি হতাশ নহ'ব, কিয়নো আমাৰ গাহৰিজনী ডাঙৰ কৰাত ইয়াৰ বহুতো খৰচা হৈ গ'ল। সেইবাবে আপোনালোকে প্ৰথমবাৰৰ বাবে ইমানটো টকা ইনকাম কৰিবলৈ সক্ষম হৈছে। ইয়াৰ নেক্সট পৰ্যায়ত আপোনালোকে ভালেমান টকা ইনকাম কৰিব পাৰিব, কিয়নো আমাৰ গাহৰিজনী পুনৰ ক্ৰছ কৰালৈকে ডাঙৰ কৰা খৰচাটো কমি যাব। আৰু আপোনালোকে যেতিয়া পোৱালিখিনি 45 দিনত এৰাই দিয়ে আৰু 60 দিনৰ ভিতৰত আকৌ সি পুনৰ হিট আহিব। সেয়ে আপোনালোকে তাৰ পৰা যদি ছেকেণ্ড অৱস্থাত মানে ছেকেণ্ড টাইম ক্ৰছৰ পৰা যদি আপোনালোকে 10টা পোৱালি পাবলৈ সক্ষম হয়, তেনেহ'লে আমাৰ পোৱালি 12 পৰা 15 কেজি কৰিবলৈ মিনিমাম 6,000 টকা খৰচা হ'ব। আৰু ক্ৰছ হোৱাৰ পৰা ডেলিভাৰীলৈকে আমাৰ মোটামুটি খৰচা হৈছিল 15,660 টকা। তো আমি পোৱালি বিক্ৰী পাম 60,000 টকা। গতিকে আমি পোৱালি বিক্ৰী কৰি পোৱাৰ পৰা আৰু মাকজনী ক্ৰছৰ পৰা ডেলিভাৰীলৈকে
খৰচটো আমি মাইনাছ কৰি দিম, তেনেহ'লে আমি মোটামুটি পাম 44,340 টকা। আৰু আমি পোৱালিবোৰ 12 পৰা 15 কেজি কৰিবলৈ আমাৰ মিনিমাম টকা খৰচা হৈছিল 6,000 টকা। গতিকে আমি সেইটো মাইনাছ কৰি দিম। টোটেল পাইছিলোঁ 44,340 টকাৰ পৰা আমি যদি 6,000 টকা মাইনাছ কৰি তেনেহ'লে 37,340 টকা। বন্ধুসকল ভাবি চাওক, আপোনালোকে ছেকেণ্ড অৱস্থাৰ পৰা যদি ইমান পায়, হয়তো আপোনালোকে পোৱালি বেছিও পাব পাৰে। ছেকেণ্ড অৱস্থাত আপোনালোকৰ 12 পৰা 14টা বা 18টালৈকে দিয়া দেখিছোঁ মই। তো সেয়ে আপোনালোকে হতাশ নহ'ব প্ৰথমবাৰত ইমান কম টকা পালোঁ বুলি। ছেকেণ্ড বাৰৰ পৰা আপোনালোকে মিনিমাম 40ৰ ওপৰ পাব। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।